Hello my dear students, welcome back to Saddam's class. Saddam's class হললে সকলকে স্বাগতম জনাইছো। আগৰ ভিডিওত আমি R1 ৰিভিজন টেষ্টৰ কোৱেশ্চন নম্বৰ 1 ৰ পৰা কোৱেশ্চন নম্বৰ 4 লৈকে আলোচনা কৰিছো। আজি আকৌ আমি কোৱেশ্চন নম্বৰ 5 ষ্টাৰ্ট কৰিম। সো যদি আগৰ ভিডিওটো চোৱা নাই, আগৰ ভিডিওটো চাই লব। সো স্টুডেন্টস, আজি আমি প্ৰশ্ন নম্বৰ 5 লৈ আহিছো। প্রশ্ন নম্বর 5 টো দিয়া আছে সূচক বিধি a to the power m divided by a to the power n is equal to a to the power m minus n ত যদি m is equal to 0 লৈ প্রমাণ কৰা যে a to the power inverse n is equal to 1 divided by a to the power n আমাক এটো প্রমাণ কৰিব দিছে। সো আজি এতিয়া আমি প্রমাণ কৰিম। সূচক বিধিটো দিয়া আছে, আমি সূচক বিধিটো লিখিম a to the power m হরণ a to the power n is equal to a to the power m minus n। তো আমার ইয়াতে হরণ দিয়ে আছে, সো আমি a to the power m a to the power n তো তলত লিখিম, তো a to the power m minus n। তি আমার প্রশ্ন দিয়ে আছে যদি m is equal to 0 হয়, m যদি আমার 0 হয় তেন্তে আমার এইটো প্রমাণ কৰিব দিছে m ৰ মানটো আমি ইয়াতে 0 বহুৱাম। a to the power m ৰ ঠাইত আমি 0 বহুৱাম minus n যেহেতু m is equal to 0। সো আমি আগৰ ভিডিওত পাইছিলো বা আগতে ডিসকাস কৰিছো আমি a to the power 0 মানে আমাৰ 1, a to the power 0 ৰ মান আমাৰ 1 হরণ a to the power n is equal to 0 ৰ পৰা minus n গলে আমাৰ ইয়াতে থাকিব minus n। তো আমাৰ প্ৰমাণ আহিছে হৈছে a to the power inverse n is equal to 1 divided by a to the power n। এইটো আমি বাওফালে লিখিম, এইটো হফালে লিখিলে আমাৰ প্ৰমাণ হৈ যাব a to the power inverse n is equal to 1 divided by a to the power n। এইটোই আমাৰ প্ৰমাণ আছিল। সো স্টুডেন্টস, এইটো আমাৰ প্ৰমাণ a inverse n is equal to 1 divided by a to the power n। তো স্টুডেন্টস, আমি এতিয়া কোৱেশ্চন নম্বৰ 6 লৈ আহিছো। কোৱেশ্চন নম্বৰ 6 টো দিয়া আছে তলৰ জৰৰ প্ৰত্যেকৰে আমাৰ মৌলিক উৎপাদক উলিয়াই গসাউ আৰু লসাগু আমাক স্থিৰ কৰিব দিছে। সো আমাৰ 1 নম্বৰটোত আছে 321 আৰু 396। 321 আৰু 396 ৰ আমাৰ মৌলিক উৎপাদক উলিয়াই গসাউ আৰু লসাগু আমাক উলিয়াব দিছে। সো আগত আমি জানিলাম গসাউ আৰু লসাগুটো কি। গসাউ হৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক আৰু লসাগু হৈছে লঘিষ্ঠ সাধাৰণ গুণিতক। সো আমি লসাগু আৰু গসাউ উলিয়াব হলে প্ৰথমতে আমাক ছুটি হৰণ পদ্ধতিত আমি উৎপাদক বিলাক উলিয়াই লম, তাৰ পিছত আমি গসাউ আৰু লসাগু উলিয়াম। 321 ৰ ছুটি হৰণ পদ্ধতি আমি আগতে পাই আহিছো। 1 দুটা আমি একেলগে লম 21, সো আমাৰ ইয়াতে এটা 0 হ'ব আৰু 3 দি 21 ক যেতিয়া আমি হৰণ কৰিম 3 7 গুণ 21। তো 321 ৰ যেহেতু 107 এটা মৌলিক উৎপাদক, এইটো আৰু হৰণ না যাব 3 into 107। এতিয়া ছাত্ৰ ছাত্ৰী সকল আমি 396 ৰ এতিয়া আমি উৎপাদক উলিয়াই লম ছুটি হৰণ পদ্ধতিৰে 396। ঠিক আছে, এতিয়া আমি যেহেতু ইয়াতে শেষত যুগ্ম সংখ্যা আছে, সো যুগ্ম সংখ্যাৰে সৰু যুগ্ম সংখ্যাৰে আমি হৰণ কৰিম 2 ৰে 9 8 হ'ব। থ্ৰী ৰে যাব সো আমি এইটো উলিয়াই লৈছো 396 ৰ উৎপাদক 2 into 2 into 3 into 3 into 11। সো নির্ণয় গসাউ হ'ব আমাৰ মিল থকা ইয়াতে কমন ফ্যাক্টর যেটো আছে আমাৰ মানে সাধারণ উৎপাদক, ইয়ার সাধারণ উৎপাদক 3
আৰু 3 আমাৰ সাধাৰণ উৎপাদক হৈ আছে ইয়াতে তেন্তে হ'ব আমাৰ 3 আৰু লসাগু হ'ব লঘিষ্ঠ সাধাৰণ গুণিতক আমাৰ ইয়াতে 2 into 2 into 3 into এই সাধারণ উৎপাদক দুটার এটা আমি 3 লম 3 into 11 into 107 তো আমি এইটো আমি পূরণ কৰিলে 42372 পাম 2 2 গুণ 4 3 3 গুণ 9 আৰু এইটো গটে পূৰণ কৰিলে 42372 আমি এইটো আমাৰ নিৰ্ণয় গসাগু আৰু লসাগু আছিল 321 আৰু 396 সো স্টুডেন্টস এতিয়া আমি 2 নম্বৰ কোশ্চেনটো লৈ আগবাঢ়িম এতিয়া আমাৰ 455 আৰু 42 আমাৰ গসাগু আৰু লসাগু উলিয়াব দিছে সো এতিয়া চুটিহৰণ পদ্ধতিৰে 455 ৰ আমি উৎপাদক উলিয়াই লম 5 এৰে যাব এটো 5 9 গুণ 45 হ'ব আৰু 5 1 গুণ 5 এটো 7 এৰে যাব 7 1 গুণ 7 2 থাকিব আৰু 1 21 হ'ব 3 7 গুণ 21 তেন্তে হ'ব আমাৰ 455 ৰ উৎপাদক 5 7 13 455 5 into 7 into 13 এতিয়া 42 ৰ আমি উৎপাদক উলিয়াই লম 42 ৰ উৎপাদক ইয়াতে যাব আমাৰ 2 এৰে যাব 3 7 গুণ আমাৰ কিমান হ'ব 21 তেন্তে হ'ব আমাৰ উৎপাদক বিলাক 2 into 3 into 7 তেন্তে আমাৰ নিৰ্ণয় গসাগু হ'ব নিৰ্ণয় গসাগু হ'ব আমাৰ ইয়াতে সাধাৰণ উৎপাদক কোনটো আছে 7 455 ত আৰু 42 ত আছে আমাৰ 7 তেন্তে নিৰ্ণয় গসাগু হ'ব 7 আৰু লসাগুটো আমাৰ লঘিষ্ঠ সাধাৰণ গুণিতক আমাৰ 5 ওপৰত 5 টো আছে আৰু এই দুটা কমনৰ 7 13 আমাৰ ইয়াৰ 2 ইয়াতে কি আমাৰ 3 কোটেখিনি এতিয়া আমি পূৰণ কৰিম পূৰণ কৰিলে হ'ব আমাৰ কিমান 2730 এতিয়া আমাৰ এইখিনি পূৰণ ফলটো হ'ব 2730 তো স্টুডেন্টস এতিয়া আমি 3 নম্বৰ প্ৰশ্নলৈ আহিছো 408 আৰু 170 ৰ আমাৰ গসাগু আৰু লসাগু উলিয়াব দিছে এতিয়া 408 ৰ আমি উৎপাদকবোৰ উলিয়াই লম তো আমাৰ 2 এৰে যাব 2 গুণ 4 আৰু ইয়াতে 0 2 4 গুণ 8 এইটো 2 এৰে যাব 2 1 গুণ 2 0 2 2 গুণ 4 2 5 গুণ 10 2 1 গুণ 2 এইটো যাব আমাৰ 3 এৰে যাব 3 1 গুণ 3 আৰু 2 থাকিব 2 আৰু 1 21 এতিয়া 3 এৰে 3 7 গুণ 21 এতিয়া 408 ৰ আমাৰ হ'ব উৎপাদকবোৰ 408 ৰ উৎপাদকবোৰ হ'ব 2 into 2 into 2 into 3 into 17 এতিয়া আমি 170 ৰ এতিয়া আমি উৎপাদকবোৰ উলিয়াই লম 170 to 0 আছে শেষত যেহেতু তাৰ কাৰণে আমাৰ যুগ্ম সংখ্যা 2 এৰে যাব 2 8 গুণ 16 এতিয়া 1 থাকিব 1 আৰু 0 10 2 5 গুণ 10 তো 5 এৰে যাব 5 1 গুণ 5 3 থাকিব 3 আৰু 5 35 আমাৰ 5 এৰে যাব 5 7 গুণ 35 170 ৰ উৎপাদকবোৰ হ'ব আমাৰ 2 into 5 into 17 তো ছাত্ৰ ছাত্ৰীসকল এতিয়া গসাগু হ'ব আমাৰ নিৰ্ণয় গসাগু আমাৰ ইয়াতে সাধাৰণ উৎপাদক
408 আৰু 170 কি আছে 2 ইয়াতে 2 17 আৰু 17 তেন্তে 2 into 17 2 17 গুণ 34 হ'ব আমাৰ আৰু লসাগুটো এতিয়া উলিয়াই লম লসাগু ইয়াৰ কমন দুটাৰ এটা আমাৰ হ'ব আৰু বাকি বিলাক আমাৰ এইবিলাক হ'ব 2 into 2 into 3 আমাৰ থাকিব বাকি 5 লসাগুৰ ক্ষেত্ৰত আমাৰ সকলো বিলাক আমাৰ সংখ্যা উৎপাদকবোৰ পূৰণ হয় 5 আৰু এই 17 দুটাৰ আমি এটা লিখিম কমন 17 এতিয়া যদি আমি এই সকলোবোৰ পূৰণ কৰো 2 2 2 3 5 আৰু 17 17 যেতিয়া পূৰণ কৰিম আমাৰ পূৰণ ফলটো হ'ব 2040 এইখিনি আছিল আমাৰ গসাগু আৰু লসাগু ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি প্ৰশ্ন নম্বৰ 7 লৈ আহিছো প্ৰশ্ন নম্বৰ 7 টো আছে 2/11 আৰু 1/6 ৰ মাজৰ যিকোনো দুটা পৰিমেয় সংখ্যা আমাক লিখিব দিছে সো আমি ফার্স্ট কি কৰিম 2/11 আৰু 1/6 ৰ আমি হৰ দুটা আমি সেম কৰিম একে কৰি লম 11 ইয়াতে আমি হৰ একে কৰিব হলে এই হৰটো 1/6 ৰ 6 ৰে ইয়াতে আমি তলত আৰু ওপৰত পূৰণ কৰি দিম আৰু 1/6 ৰ ক্ষেত্ৰত 11 ৰে আমি তলত আৰু ওপৰত আমি পূৰণ কৰি দিম 6 দুগুণ 12 হ'ব আমাৰ এতে 11 6 গুণ 66 11 1 গুণ 11 6 গুণ 66 ইয়াতে স্টুডেন্ট দেখিছা তোমালোকে 12/66 আৰু 11/66 ৰ মাজত আমাৰ এটা পৰিমেয় সংখ্যাও নাপাও সো আমি এতিয়া আকৌ ডাঙৰ সংখ্যাৰে আমি পূৰণ কৰি দিম এটা ডাঙৰ সংখ্যা 10 লম 10 10ৰে আমি পূৰণ কৰি দিম 10ৰে ইয়াতে 10 তলে উপৰে 10 পূৰণ কৰি দিছো আমাৰ হ'ব 660 ওপৰত 120 ঠিক আছে এতিয়া আমাৰ এইটো পূৰণ কৰি দিম 110 divided by 660 এতিয়া তোমালোকে দেখিব পাৰিছা 120 divided by 660 আৰু 110 divided by 660 ৰ মাজত আমাৰ ভালে কেইটা আমাৰ পৰিমেয় সংখ্যা পাম সো আমাক মাত্ৰ দুটা লিখিব দিছে যিকোনো দুটা সো যিকোনো দুটা আমি পৰিমেয় সংখ্যা লিখিম যিকোনো দুটা পৰিমেয় সংখ্যা হ'ব আমাৰ 111660 112 660 এই দুটাই আমি লিখি দিছো তোমালোকে আৰু লিখিব পাৰিবা 113 divided by 660 114 divided by 660 এনেকুৱা আৰু তোমালোকে লিখিব পাৰিবা তো এতিয়া আমি আৰম্ভ কৰিছো প্ৰশ্ন নম্বৰ 8 সৰল কৰিব দিছে আমাক √10 আৰু into √5 আৰু আমাৰ √2 ৰ মান দি দিছে 1.41 হলে প্ৰদত্ত সংখ্যাৰ আসন্ন মান কি হ'ব তো আমি এটো সমাধান কৰিম √10 into √5 10 টোক আমি 2 into 5 কৰিব পাৰো ছাত্ৰ ছাত্ৰীসকল 10 টো আমি 2 into 5 লিখিছো ইয়াতে √5 এতিয়া আমাৰ এটা ফৰ্মুলা আছিল আগতে সূত্র আছিল যদি √a আৰু b থাকে আমি √a into √b আমি লিখিব পাৰো সেম আমি ফৰ্মুলা ইয়াতে এপ্লাই কৰি দিম √2 হ'ব into √5 into √5 √2 আমি √5 দুটা আছে আমি স্কয়ার কৰিব পাৰো স্কয়ার আৰু ৰুট আমাৰ ক্যান্সেল যাব থাকিব √2 into আমাৰ কি থাকিব 5 √2 ৰ মান আমাৰ দি দিছে 1.41 into আমাৰ 5 5 1 গুণ 5 হ'ব 5 4 গুণ 20 হৰ 0 2 থাকিব 7.05 এইটোৱে হ'ব আমাৰ आंसर √10 into √5